ইউটিউব চেনেল আৰ্টিষ্ট এতিয়া আজি মানে জয়ৰামপুৰ চাইডে যাওঁ অলপ ভিডিঅ' বনাবৰ কাৰণে। আপোনালোকে চাই থাকিব, অলপ ভাল ভাল নজৰাই দেখাম। জন ভাই কি ৰসমালাই ৰখি চিগেট চাল চা জন ভাই এফালে দেখাই দিয়া, মুখটো দেখাই দিয়া বোলে। বঢ়িয়া জন ভাই কি লৈছে চিগেট। আমাৰ জন ভাইৰ চেনেল আছে, জন এডিক বুলি আছে, ছাবস্ক্ৰাইব কৰি দিবা। মই লিংকটো পঠাই দিম বাৰু। ফিলহাল 10 মাইলৰ পৰা ওলাই গ'ল, এতিয়া জংঘল পাব হৈ গ'ল। এইটো এটা জংঘলত বহুত বঢ়িয়া বঢ়িয়া টাৰ্ণিং আছে মানে। ইয়াৰ পৰা জংঘল ষ্টাৰ্ট। বঢ়িয়া নজৰা হৈ আছে, একদম ৰ'দো আজি দিয়া নাই, বৰষুণ দিব যেনে কৰি আছে, ডাৱৰীয়া কৰি আছে। আমাৰ জন ভাই চলাই আছে বাইক মটনত পুৰা। পাব হ'লো টাৰ্ণিঙে পাব মানে জয়ৰামপুৰ ৰাস্তা। আমাৰ এফালৰ পৰা জাগুৰ ফালৰ পৰা আহিলে মানে অৰুণাচল যোৱা ৰাস্তাত আছামেই পৰে এডোখৰ মানে। ইমান টাৰ্ণিং পাব, এনেকুৱা আপ পাব লং লং। অৰুণাচল গেট পাই গ'লো এতিয়া। অৰুণাচল চব ইমান সুন্দৰ, একদম মুকলি, একদম চফা জেগাটো। ধুনীয়া অৰুণাচল ভিতৰত সোমাই গ'লো এতিয়া। পাপন দা আহিছিলে, বিহুত আহিছিলে। অৰুণাচলৰ জেগাবিলাক কিন্তু মজা আছে, কিন্তু মানিব লাগে। জয়ৰামপুৰৰ বজাৰ ইয়াতে বহে। এইটো গাড়ী ট্ৰেইন আছে। পালত ইমান সুন্দৰ সুন্দৰ লাগি গৈছে জেগাবিলাক। ভিডিঅ' কৰিব মনা কৰিছে মানে ফৌজি এৰিয়া হয়, কিন্তু ভিডিঅ' কৰিব নিদিয়ে। লুকাই লুকাই গৈছোঁ, পালে পম্পু গাড়ী দিব আমাক। একদম সুন্দৰ জেগা, একদম পাহাৰ ওচৰত আহি পাই বোলে, একদম অৰুণাচলৰ জয়ৰামপুৰৰ নাজাৰা চব নাজাৰা চাই কথা ক'ব আপোনালোকে। জেগাটো কেনেকুৱা লাগিলে কমেণ্টত জনাব আকৌ, তেতিয়াই গম পাম আপোনালোকক ভাল লাগিছে বেয়া লাগিছে। অৰুণাচল